So hello guys, good morning everyone. আজি এটা পুনৰ এটি নতুন ব্লগলৈ লৈ আহিছোঁ আপোনালোকলৈ। আজি ব্লগটো হৈছে মানে টাইকোৱাণ্ডোৰ ওপৰত। আজি এখন মিটিং আছে আৰু সেই মিটিংখনৰ ওপৰতে তো আজি মিটিংখনত বিধায়ক আহিব বুলি কৈছে। তো আজি গৈ লওঁচোন, তাতে দেখা যাব, সকলোবোৰ দেখাম তাত কি হৈছে কি নাই হোৱা। ভিডিঅ'টো আপোনালোকে চাই হ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি নকৰিব ভিডিঅ'টো। চ' লেটছ গো। তো মই ফাইনেলি জেগাটো পাই গ'লোহি, প্ৰেক্টিছ জেগা। বাকী সকল পোৱাহি নাই, ৰ'ব একেলগে দেখাইছোঁ সকলোকে। ফাইনেলি এটা দুটাকৈ আহি আছে, সৰু সৰু ল'ৰা ছোৱালীসকল আহি আছে, বাকী লগৰ কেইটামান আহিবলগীয়া আছে, দেখাই আছোঁ সকলোকে। এনেকৈ এটা দুটাকৈ আহি হ'লগৈ আৰু লগৰখিনি পালেহি। এয়া সৰু ল'ৰা ছোৱালীখিনি আহিলে সকলোবোৰ একেলগে, বাকী ভিডিঅ'বোৰ চব দেখাই আছোঁ। এয়া আমাৰ ৰূপজ্যোতি ডাঙৰীয়া বিধায়ক পাই গ'লেহি। তেখেতক আজি নিমন্ত্ৰণ জনা হৈছিলে আমাৰ টাইকোৱাণ্ডো সন্থাৰ নকাচাৰী সকলো টীমটোৱে। তাৰ পৰা কিছুমান মানে আমাৰ ক্লাবটোত নথকা বস্তু কিছুমান চাৰি দিম বুলি তেওঁ কৈছে। যেনে ধৰি লওক খেলত বহুতো বস্তু লাগে, এতিয়া পকাত প্ৰেক্টিছ কৰা হয়, তেনেকৈ বহুত দুখ পোৱা যায়, তেনেকৈ তাত কিছুমান মেট পাৰি দিবৰ কাৰণে মেট খোজা হৈছে ছাৰক। ছাৰে দিম বুলি কৈছে, আৰু দিম বুলি কৈছে যেতিয়াতো ছাৰে দিবই। কথা আলোচনা হৈ গ'ল আৰু ছাৰে অতি সোনকালে দিম কৈছে, আৰু লগতে তেতিয়া সকলোৱে ভালকৈ শিকিব পাৰিব, তেতিয়া যাতে প্ৰেক্টিছ কৰাৰ টাইমত কোনো দুখ নাপায়, তাকে চব ছেফ থাকিব। দেন ভিডিঅ'টো চাই থাকক সকলোকৈ ভালদৰে। লেটছ গো। কিছুমান মই ডেমো দেখাম ভিডিঅ'টো। এতিয়া কিছুমান সৰু ডেমো দেখুওৱা হ'ব, তো সকলোৱে ডেমোটো ভালদৰে চাব। চ' লেটছ গেট ষ্টাৰ্টেড। তো গাইজ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আজিলৈ, ইমানতে ভিডিঅ'টো
ফিনিছ কৰি দিলোঁ। পিছৰ পুনৰ নতুন এটা ব্লগ লৈ আহি আছোঁ। তো বাই বাই।